নমস্কাৰ, পুনৰবাৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই আছে। আজি মোৰ এই ভিডিঅ'টো বিশেষকৈ মহিলাসকলৰ বাবে আনিছোঁ, জীয়ৰী বোৱাৰী সকলোৰে বাবে সুবিধা হ'ব। আজি মোৰ এই ভিডিঅ'টো বিশেষকৈ চাদৰত দহি বা থুপি কেনেদৰে বান্ধিব পাৰি তাক লৈ আনিছোঁ। মই ভিডিঅ'টো বনাম বুলি ভাবিলোঁ, সকলোৰে সুবিধা হ'ব বুলি। এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে ঘৰত নিজে দহি বাতিব পাৰিব, নিজৰ চাদৰ বুহেতত বাতি ল'ব পাৰিব, বেলেগৰ ওচৰত নোযোৱাকৈ, আৰু দুটকামান ৰাহিও হ'ব দিয়কচোন। সেইটো কাৰণে বলক মই কেনেদৰে বাতো আপোনালোকক দেখাওঁ। আজিকালি বস্তুৰ যিহে দাম হৈছে, এযোৰ চাদৰ মেখেলা চিলাবলৈ, ব্লাউজ চাদৰ মেখেলা চিলালেতো 700-800 টকা পৰি যায়গৈ। সেইটো কাৰণে যদি আপুনি চাদৰখন ঘৰতে নিজে চিলাই দহি বাতি ল'ব পাৰে, তেনেহ'লে ভালেমান টকা ৰাহি হ'ব। আজি আপোনালোকক শিকিব, মই যোনটো বাতি দেখাম সেইটো আপোনালোকে শিকিব পাৰিব, আৰু আপোনালোকক অলপ সহায় হ'ব বুলি মই এই ভিডিঅ'টো আগবঢ়ালোঁ। বলক এতিয়া চাদৰত মইনো কেনেকৈ থুপি বান্ধোঁ সেইটো আপোনালোকক দেখাওঁ। আৰু চবৰে ষ্টাইলবোৰ বেলেগ বেলেগ, মই এইটো ষ্টাইলতে বান্ধোঁ, এইটো সহজ নিচিনা লাগে মোৰ, সেইটো কাৰণে। আৰু আপোনালোককো দেখাম আজি। বলক, এখন চাদৰ লৈছোঁ, বগা চাদৰ, ৰঙা ফুল বচা, ঘৰতে বোৱা নুনী হয়, নুনী মিক্স থকা, ঘৰতে বোৱা। সেইটো কাৰণে মই এইখনত ৰঙাই বাতিম অকল, আপোনালোককো দেখাম। এতিয়া এই চাদৰখনৰ এইটো আগটো চিলাই থোৱা আছে, ইয়াত মই এতিয়া মই এই চাদৰখন বাতিবলৈ ৰঙা সূতা এনেচা লৈছোঁ। এইটো বৰ্ণালী পাট সূতা হয়, দলি গুলিও ল'ব পাৰি। মই বৰ্ণালী পাটটো লৈছোঁ, এইটো ল'লে ভাল হয়। এনেকৈ মই লৈছোঁ। এতিয়া জোখমতে যিমানটো জোখত ল'ম, মই নিজৰ মতে ল'লেই হৈ গ'ল। মই ইমানটো এতিয়া কাটিম। দহি বাতিবলৈ হ'লে সূতা লাগিব, এখন কেঁচি দৰকাৰ হয়। মই এইখিনি মই কাটি ল'লোঁ, এইখিনি ইয়াত থৈ দিলোঁ। আৰু এটা গুলি দৰকাৰ হ'ব। মই ইয়াত বগাই দিম, কাপোৰটো বগা, ৰঙা দিবও পাৰি, ৰঙা সূতায়ো বান্ধিব পাৰি। এটা বেজি দৰকাৰ হয়। আৰু মই এতিয়া ইয়াত এটা গধুৰ বস্তু দি ল'ব লাগিব, চাদৰখন টান খাই নহাকৈ। মই লেপটপটোকে দি লৈছোঁ, গধুৰ হয়, টান খাই নাহে। আপোনালোকে ভালকৈ চাব, আপোনালোকেও শিকিব পাৰিব। এনেকৈ দুডালকৈ লৈছোঁ, গুলি সূতা দুডালকৈ লৈছোঁ। এতিয়া এনেকৈ কাঠি এটা লাগিলে, কিন্তু ইমানটো দীঘলকৈ ৰাখিম। প্ৰথমতে মই এনেকৈ সূতাখিনি বান্ধি ল'ম, চিলাই ইমানটো জোখত। আৰু কিমান ঘনকৈ দিয়ে সেইটো আপোনালোকৰ নিজৰ মতে দিব পাৰে। মই এনেকৈ 2 আঙুলিৰ জোখেৰে দিওঁ। ইমানটোকে মই এতিয়া এনেকৈ গোটেই চাদৰখনত সূতা বান্ধি ল'ম। বান্ধি লোৱাৰ পিছত থুপিটো হেত বান্ধিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকেও শিকিব পাৰিব। এতিয়া মই বান্ধিব লৈছোঁ, আপোনালোকে চাই থাকিব মই কেনেদৰে বান্ধিছোঁ। থুপিটো ইয়াত এনেকৈ দি এনেকৈ 3 পাক মাৰিছোঁ। 3 পাক মাৰি এনেকৈ এটা গাঁঠি
ওপৰত গাঁঠি দিয়া হয়। এইটো 3 পাক মাৰি এটা গাঁঠি দিছোঁ। গাঁঠি দি এতিয়া তলত গাঁঠি দিম। একেবাৰে সহজ হয় এইটো, ভালদৰে চাব আপোনালোকে। এনেকৈ পকাব, গাঁঠি দুটা দিয়াৰ পিছত পকাই গাঁঠি দিব। এইটো আপোনালোকৰ যিমানটো জোখত ভাল লাগে সিমানটো দীঘলত ৰাখিব। গাঁঠিটো টাইটকৈ দিব, তেতিয়া খুলি নাযায়। মোৰ ইমানটোতে ভাল লাগে, সেইটো কাৰণে ইমানখিনিত দিছোঁ। এইটো চাওক, এইটো হৈ গ'ল। এতিয়া এটা হ'ল আৰু নেক্সট বান্ধিছোঁ। আপোনালোকে ভালদৰে চাব। এনেকৈ দিছোঁ, দি ৰছীডালত এইটো এনেকৈ পকাই দিলোঁ। পকাই ৰছীডাল এনেকৈ 3 পাক মাৰিব। 3 পাক মাৰি এনেকৈ এটা গাঁঠি দিব। গাঁঠিটো দি ওপৰলৈ পিছলাই দিব। তাৰপিছত আকৌ এটা পাক দিব। পাক দি এতিয়া এই সূতাকেইডালত দিব এনেকৈ। তাৰপাছত এনেকৈ আকৌ পাক দিব। পাক দি এনেকৈ বান্ধিব। একেবাৰে সহজ এইটো। এতিয়া হৈ গ'ল, এটা আঁচল কমপ্লিট হৈ গ'ল। আপোনালোকে মণি দি বাটোঁ বুলি ক'লেও পাৰে। মই চিম্পুলকৈ বাতিছোঁ এইখনত, চাদৰখনো চিম্পুল যিহেতু। এয়া চাওক, চাদৰখন কমপ্লিট হৈ গ'ল। এখন দুইটা আঁচলেই হৈ গ'ল। একেবাৰে সহজ পদ্ধতিৰে মই বাতিছোঁ এইটো। দহি মানে এইটো থুপি বন্ধা বুলি কয়। আশা কৰোঁ আজি এই ভিডিঅ'টো আপোনালোকেও চাই বহুতখিনি সহায় হ'ব বুলি ভাবিছোঁ। আৰু এতিয়া বান্ধি দিলত চাওক কিমান ধুনীয়া লাগিছে। উকাকৈ পিন্ধাতকৈ এনেকৈ বান্ধি ল'লে ভাল লাগে। আপোনালোকে ইচ্ছা কৰিলে মণিগুটি দিও বান্ধিব পাৰে। মণিগুটি দিয়াটো বেলেগ এদিন দিম, আপোনালোকে কমেণ্টত জনাব। আৰু এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব। আজি ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে সকলোৱে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আৰু আগলৈও এনেকুৱা ভিডিঅ' দি যাম, আপোনালোকে সকলোৱে যেন মৰম দিয়ে, তাকে কৈ আজি ভিডিঅ'টো সামৰিছোঁ।